মই জ্যোতিস্মিতা মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ মোৰ তৰফৰ পৰা হিয়া ভৰা ওলগ জনালোঁ। আজি মই কঁঠালৰ মুচিৰ ৰেচিপি এটা লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা কৰিলোঁ। এয়া কঁঠালখিনি মই কুকাৰত অলপ নিমখ দি বইল কৰি ল'লোঁ। লগতে আলুও দি দিছোঁ। আলু এটা দিছোঁ, ডাঙৰ আলুৰ কাৰণে এটাই দিছোঁ। কেৰাহীত এতিয়া মাষ্টাৰ্ড অইল দি দিছোঁ আৰু আদা, নহৰু, জলকীয়া মই একেলগে খুন্দি লৈছোঁ আৰু এটা পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ। গৰম তেলতে তেজপাত দুখিলা দি এতিয়া আদা নহৰুখিনি মই এড কৰি দিম। আদা নহৰুখিনি অলপ লৰাই লৈছোঁ। এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি তেলতে ভাজি এতিয়া হালধি এড কৰি দিছোঁ। সেইখিনিও ভালকৈ মিলাই ল'ম। এতিয়া ইয়াতে বইল কৰি থোৱা কঁঠালখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম। মোৰ ভিডিঅ'টো কৰিবলৈ থাকি গৈছিলে, সেইকাৰণে দেখুওৱা নহ'লে। এতিয়া ইয়াত জিৰা 1 চামুচ দি দিছোঁ আৰু সেইখিনিও ভালকৈ লৰাই ল'ম। এতিয়া ইয়াত ধনিয়া গুড়ি 1 চামুচ দিছোঁ। সেইখিনিও ইয়াত অকণমান সময় ভাজি ল'ম। মিশ্ৰণখিনি অলপ দেৰিলৈকে ভাজি থাকিব, কাৰণ মছলাখিনি তাত সোমাব লাগিব, তেতিয়াহে সোৱাদটো আহিব। আৰু এতিয়া নিমখ দি দিছোঁ। নিমখ মই অথনি বইল কৰোঁতে দিছোঁ কাৰণে এতিয়া কমাই দিছোঁ। যিহেতু আমি কঁঠালখিনি বইল কৰিয়ে লৈছিলোঁ, সেইকাৰণে কঁঠালৰ কাৰিখিনি হ'বৰ কাৰণে বেছি সময় প্ৰয়োজন নহয়। এতিয়া মই ইয়াত গৰম পানী অকণমান দি দিছোঁ। যিহেতু কাৰিখিনি সিজিয়ে আছে, এতিয়া শেষৰ সময়ত মই আধা চামুচ মিট মছলা দি দিছোঁ। মিট মছলা দিলেহে কাৰিখিনি মাংসৰ নিচিনা সোৱাদ আহে। ইয়াত মোৰ প্ৰয়োজন হ'লত আৰু অকণমান গৰম পানী দি দিছিলোঁ। এয়া আমাৰ জেকফ্ৰুইট কাৰি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। কাৰিখনৰ ৰংটো চাওকচোন, ইমান সুন্দৰ হৈছে দেখিবলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।